দ্বিতীয় সরকারের দ্বারা বন্দী পত্র প্রদান ফরেস্টার গ্রেড 1 টোটাল 84 দ্বিতীয় সরকারের দ্বারা বন বিভাগের নিযুক্তি পত্র প্রদান ফরেস্টার গ্রেড 1 টোটাল 84 সঞ্জয় ব্রহ্ম কংগ্রেচুলেশন ধন্যবাদ হাকিম কারণে শঙ্কর দাস আছে নাকি নাই না শঙ্কর দাস আছে উমেশ বড় আছে না কি না সৌদেব আছে নম্বর ব্রহ্ম 330 জন ফরেস্ট গার্ড আৰু 84 জন ফরেস্ট গার্ড 1 এপইন্টমেন্ট দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা এটা প্ৰগ্ৰাম আয়োজন কৰিছে আৰু তাত মই উপস্থিত হয় যি সকলে আজি CSBৰ দ্বাৰা প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছে তেখেত সকলক অভিনন্দন জনাইছো আৰু এইখিনি এপইন্টমেন্ট হোৱাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ বহুত নাটনি হৈ আছিল বিশেষকৈ মানাসত মানাস এৰিয়াটো বহুত ডাঙৰ কিন্তু যিমান লাগে ইমান ফৰেষ্ট গাৰ্ড নাই আৰু নতুনকৈ ৰায়মানা আৰু চিকনা জহলাও দুটা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত আমাৰ মেন পাৱাৰৰ আৰু দৰকাৰ হৈছে গতিকে আজি যিখিনি এপইন্টমেন্ট পাইছে এই সকলে ট্ৰেনিং কৰি আহি ডিউটি দিয়ালৈকে আমাৰ যথেষ্ট মেন পাৱাৰ সাপোৰ্টটো আমাৰ হৈ যাব আৰু বাকি যিখিনি আমাক দৰকাৰ আছে সেইখিনি আমি অসম চৰকাৰক ইতিমধ্যে জনাইছো যে তাত কিছুমান পোষ্ট আৰু বাঢ়াব লাগে কিছুমান এৰিয়াত মানে আমাৰ কি আছে অফিস বঢ়াব লাগে ৰেঞ্জ অফিস এইবিলাক সব দিয়া আছে গতিকে বডোলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত দুটাকৈ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ৰায়মানা আৰু চিকনা জহলাও নেশ্যনেল পাৰ্ক দুটা আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ ভিতৰত 800 স্কয়াৰ কিলোমিটাৰৰ নতুন ফৰেষ্ট এৰিয়া আমি পাবলৈ সক্ষম হৈছো পৰৱৰ্তী সময়ত এইটো পৰ্যটকৰ কাৰণে আৰু লগতে আমাৰ অঞ্চলত বায়োডাইভাৰ্সিটি জলবায়ু যিটো উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে এই ফৰেষ্টে যথেষ্ট অৰিহণা দিব আমি সেইটো আশা ৰাখি এই কামখিনি কৰিছো 6 মান্থৰ এনি টাইম ৰেডি হৈ আছে অলপমান নিউজৰ এটা বিষয় আছিলে এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনসাল্ট কৰি প্লাই সবৰ লগতো কনসাল্ট কৰি এটা নিউজৰ ভেৰিফিকেশনৰ কামবিলাক আৰম্ভ হ'ব একেলগতে 6 মান্থৰ বাকি বিলাকৰ এপইন্টমেন্ট একেলগে হ'ব